অসমীয়া বুলি ক'বলৈ আমাৰ লাজ লাগিল। ক'ত গ'ল অসমীয়াৰ লাজ সন্মান? ক'ত গ'ল? আজি উজনিৰ মানুহ নামনিত গৈ কাম কৰিব নোৱাৰে। নামনিৰ মানুহে আজি উজনিত গৈ কাম কৰিব নোৱাৰে। অসমৰ মাজতে ইমান বিভেদ। তথাপি আজি মই এটা কথা কওঁ, গুৱাহাটীত বৰ্তমান নিৰ্বাচনৰ সময়ত এই কুংকি চৌধুৰী নামৰ এই অসমীয়া যুৱতীগৰাকী যি নিৰ্বাচনত নামিছে, এওঁৰ বিৰুদ্ধে যি খেলিছে বিজয় কুমাৰ গুপ্তা, এজন বিহাৰী মানুহ হয়। কিন্তু এটা কথা বহুত লাজৰ কথা, বহুত দুখজনক কথা, অসমীয়া মানুহৰ সেই সন্মান, সেই লাজ, সেই অহংকাৰ ক'ত গ'ল আজি? আজি মোক এইটো কুৱেশ্যনৰ এনচাৰ লাগে। ক'ত গ'ল? আজি বিহাৰী মানুহ আহি অসমীয়াৰ লগত খেল মাৰিছে, তাকো অসমৰ মাটিত বিহাৰী মানুহ আহি অসমৰ মানুহক টক্কাত দিছে। তহঁতে ক'ত গলি অসমীয়াসকল? ইমান লাজ, অসমীয়া মানুহৰ ইমান লাজ, ইমান অহংকাৰ তহঁতৰ, ক'ত গ'ল সেই অহংকাৰ, লাজ, সন্মান? আজি যে নামনিৰ মানুহে উজনিত গৈ কাম কৰিব নোৱাৰে তহঁতৰ অসমীয়াবিলাকৰ অত্যাচাৰত। কিছুমান অসমীয়া মানুহ এনেকুৱা জঘন্য অসমীয়া মানুহ আছে, ইহঁতৰ অত্যাচাৰত অসমৰ মানুহে অসমত কাম কৰিব নোৱাৰে। আজি এই অসমীয়া মানুহসকল ক'ত গ'ল যে বিহাৰী আহি অসমৰ ছোৱালীৰ লগত ইলেকশ্যন খেলি কেনে অসমৰ মানুহক টক্কত দিছে? ঠিক আছে বাৰু, তোমালোকৰতো বহুত লাজ সন্মান ন, আমাৰ অসমীয়া মানুহৰ কিমান লাজ সন্মান আমি জানো। বিহাৰীৰ ঢোলৰ চাপৰিত যেতিয়া, বিহাৰীৰ নাচত যেতিয়া তোমালোকে নাচিবি, বিহাৰীৰ ঢোলৰ চাপৰিত নাচিবি, তেতিয়া তহঁতৰ লাজ সন্মান ক'ত যাব? আজি ক'ত গ'ল? বিহাৰী মানুহে অসমত যদি ইলেকশ্যন খেলিব পাৰে, তহঁতৰ লাজ সন্মান ক'ত গ'ল আজি অসমীয়া মানুহৰ? মোক সেইটো এনচাৰ লাগে। আজি বৰ দুখজনক কথা আজি যে অসমীয়া যুৱতী এজনীয়ে বিহাৰীৰ লগত টক্কত দি ইলেকশ্যনত নামিব লগাত পৰিছে। ক'ত গ'ল? তাকো অসমীয়া মানুহ নহয়, অসমৰ মানুহক টক্কত দিব আহিছে বিহাৰী মানুহে। তহঁতৰ লাজ সন্মান নাই নেকি? ক'ত গলি তহঁতৰ? অন্ধভক্তকেইটাক কৈছোঁ, ক'ত গলি তহঁতে? আজি কুংকি চৌধুৰী এজনী অসমীয়া ছোৱালী গুৱাহাটীত যি ইলেকশ্যন খেলি আছে, তাকো এটা বিহাৰী তালুৱাৰ লগত টক্কত দি, সেই তালুৱাৰ সমৰ্থনত হাজাৰ হাজাৰ অসমীয়া মানুহে আজি লাগি আছে। ক'ত গলি তহঁত? তহঁতৰ সন্মান ক'ত গ'ল আজি? মোক সেইটো কথা লাগে। বৰ সন্মানৰ যোগ্যৰ পাত্ৰ ন অসমীয়া মানুহ, আজি তহঁতৰ সন্মান নিজে ডুবি আছা, নিজৰ সন্মান।